Hello everyone, Juri Goswami channel tile apnalokak swagatam janaisu. Aji moi an eti recipe loi ahisu. Oti khohoj aru xadharon bhabe bonabo pora eti recipe. Recipe tu hoise bordi bonuwa tenga aanja khon. Tenga aanja khai hokolue bhale pai bikhekkoi goromor dinot hokolure ঘৰে ঘৰে প্ৰায় tenga aanja khon থাকে। গতিকে আহকচোন আমি ভিডিওটো আৰম্ভ কৰো। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিওটো চাই ভাল পায় তেনেহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক আমি ভিডিওটো আৰম্ভ কৰো। মই মসুৰ দালি 2 কাপ ধুই তিয়াই থৈছিলো। আপোনালোকে মুগৰ দালিও ল'ব পাৰে। ইয়াত thekera tenga অকমান তিয়াই থৈ দিছিলো। অকমান আটা লৈছো। আপোনালোকে পিঠাগুড়িও ল'ব পাৰে। আৰু তেজপাত দুখিলা, শুকান জলকীয়া এটা আৰু অকমান পাঁচফোৰণ লৈছো। এতিয়া মই দালিখিনি পেষ্ট বনাই লম। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো। আপোনালোকে যদি বিচাৰে পিয়াজ বা আদা নহৰু ইয়াত একেলগে পেষ্ট বনাই ল'ব পাৰে। মই একো এড নকৰো। অকমান পানী এড কৰি দিছো আৰু মই এখিনি পেষ্ট বনাই লম। এয়া পেষ্টখিনি বনোৱা হৈ গ'ল। পেষ্টখিনিত মই অকমান নিমখ সোৱাদ অনুসৰি এড কৰি দিছো আৰু ভালদৰে লৰাই দিছো। এতিয়া কেৰাহীত তেল গৰম হোৱাত মই দালিৰ পেষ্টখিনি বৰৰ আকাৰত ভাজি যাম। সাইজটো নিজৰ আন্দাজ মতে দি ল'ব, ডাঙৰ সৰু যি ভাল পায়। এয়া বৰকেইটা ভজা হৈছে। অকমান ৰঙচুৱা হলে হৈ যাব। এয়া বৰকেইটা মোৰ ভজা হৈ গ'ল। এতিয়া মই বৰ ভজা তেলখিনিতে শুকান জলকীয়া এটা, পাঁচফোৰণ আৰু তেজপাত দুখিলা দি দিলো। এইখিনি অকমান ভাজ খোৱাত মই তিয়াই থোৱা thekera টেঙাখিনি পানীৰে সৈতে ইয়াত ঢালি দিম। মই thekera টেঙা লৈছো। আপোনালোকৰ ঘৰত যদি thekera টেঙা নাই তেনেহলে নেমু টেঙাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই আটাখিনি পানীৰে সৈতে গুলি ইয়াত এড কৰি দিলো। লগতে অকমান পানীও দি দিছো। আপোনালোকৰ প্ৰয়োজন অনুসৰি পানী ইয়াত এড কৰি দিব। এতিয়া মই ইয়াত নিমখ অকমান এড কৰি দিছো। লগতে হালধি গুড়িও অকমান এড কৰি দিছো। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দি দিব। আৰু যদি আপোনালোকে জ্বলা খাই ভাল পায় তেনেহলে জ্বলা গুড়ি পাউডাৰটো আপোনালোকে ইয়াতে দি দিব পাৰে। মই জ্বলা বেছিকৈ ইউজ কৰা নাই। আঞ্জাখিনি উতল আহিব ধৰিছে। এইখিনি উতল অহাত মই ইয়াত বৰকেইটা দি দিলো। আৰু মই ইয়াত দুটা বৰ ভাঙি দিম। বৰ ভাঙি দিলে আঞ্জাখনো খাবলৈ সোৱাদ হয় আৰু অকমান ডাঠো হয়। আপোনালোকে বৰকেইটা ভাঙি নিদিবও পাৰে, এইটো অপচনেল হয়। মই ভাঙি দিওঁ। এয়া আঞ্জাখন মোৰ হৈয়ে গ'ল। ভালদৰে এটা উতল আহিলে হৈ যাব। আৰু এয়া মোৰ বৰ দিয়া টেঙাৰ আঞ্জাখন ৰেডি হৈ গ'ল। মই কেইটামান বৰ ভাজা এনেও খাবলৈ থৈ দিছো। আশা কৰিছো আপোনালোকে মোৰ এই ভিডিওটো চাই ভাল পালে। আজিলৈ আহিছো। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।